হেল্ল' গাইজ, এতিয়া আছোঁ পাঠশালাত আৰু গৈ আছোঁ শ্বিলং। তোমাৰ সস্তা ষ্টাৰবাক্স সস্তা ষ্টাৰবাক্স 80 টকা লৈছে এক কাপত। ডিলাৰে মোক আপি মানৰ হেলমেট দিছে। গামছা পিন্ধি গা ধু টিপটপ মানে বটিং চটিং কৰিব পাৰে ইয়াত। অলপ বটিং চটিং কৰা জেগা আছে, কিন্তু আমি নকৰোঁ। আমি ডাঙৰ আমি ছাবমেৰিন চলাওঁ, ভেল চলামে আমি ভেল চলাওঁ। আমি ইডিয়েট এনে নাথাপানকে চুবাম সৰু সৰু মৰম আৰু ডাঙৰবোৰক প্ৰণাম আমাৰ কথা নুশুনিলে তোৰ কাণতে চৰাম হাঁহি চিহ্ন হয় তোক মোৰ গানতে শুনাম আমি ইডিয়েট আৰে আমি বৰ কাম চোৰ কাম নাথাকিলেও এই পুৰা টাইটানিক ইয়াতে থিয় কৰাই থৈ দিছে। ইয়াতে বহি বিন্দাছ আৰু এতিয়া পেডেল মাৰিম। কামবোৰ আমি ইডিয়েট গাইজ, আজি অলপ টাইটানিকত পেডেল মাৰি অলপ এনজয় কৰিম। এই টাইটানিকত বহা গেল আমাৰ আজি। ড্ৰিফ্ট মাৰিম গাইজ এথেন। সিফালে যাব পাৰি। দীপাংকৰ গাড়ী ঘূৰাই দিয়া। এই চাইডে এই চাইডে এই চাইডে এইটো চাইডে হেণ্ডেল, এইটো হেণ্ডেল, এইবাৰ হেণ্ডেল আমি মেনেজ কৰি আছো। মই মাৰিম এথেন পেডেল, মই মাৰিব লাগিব এথেন। দগৰি পেডেল মাৰি আছো গাইজ। দীপাংকৰ মোৰ ফালে দিলি মানে তোমাৰ ফালে যাব, আৰু তোমাৰ ফালে দিলি মোৰ গাইজ। এই সন্মুখৰ পৰা এখন নাও আহি আছে। এই ব্ৰেক মাৰ। এই গাইজ, টাইটানিক পুৰা গুচি গেল। মাৰাই গেল নেকি? নাই নাই নাই, এই অলপৰ কাৰণে। এই এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ আৰু আমি পেডেল মাৰি আছো গাইজ। এই হেণ্ডেল পানী লাও হেলমেট গাইজ। গাইজ আৰু এটা এক্সিডেণ্ট। খুন্দা লাগিল আৰু কেনে এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ বে। দীপাংকৰ তোমাৰ ফালে ঘূৰো, আমি এতিয়া পুৰা লেফ্ট টাৰ্ণ মাৰিম। তাতে টাইটানিক হ'ব, ইউ টাৰ্ণ মাৰ। গাইজ, যদি আহে 250 টকা যাব 30 মিনিট। এখন নাও ডাইৰেক্ট আপোনালোকৰ 30 মিনিটৰ কাৰণে। বিন্দাছ এক্সপিৰিয়েঞ্চ গাইজ, এই মস্তি এক্সপিৰিয়েঞ্চ আৰু বঢ়িয়া পেডেল মাৰো। ষ্টেৰিং দিলে বঢ়িয়া আছে। ড্ৰিফ্ট শ্ৰিফ্ট মাৰি ড্ৰিফ্ট এটা মাৰি দিওঁ নেকি? নহয়, যি জোৰে পেডেল মাৰছো পেডেল ওলাই যায় নেকি? তলেদি যাব লাগিব একদম। চিধা কৰা চিধা কৰা চিধা কৰা চিধা হ'ব হ'ব পুতাত খুন্দা মাৰি সেই কৰোঁতে দলঙৰ তলেৰে গৈ আছো। নিউয়ৰ্কত না ক'তে হেন্দি উঠিছে হেন্দি যাগে মই সেনেকৈ যাওঁতে এই লাষ্টক লগিন যাম, যাই তাতে ড্ৰিফ্ট মাৰিম একবাৰ। গাইজ ভাবছিলো অলপ ড্ৰিফ্ট শ্ৰিফ্ট মাৰিম, কিন্তু নাই, এই স্পীডে নাই। ইমান জোৰে মাৰলো, ভৰি হ'লে পৰব সেনেহেন জোৰে মাৰি আছো। এই লাষ্টক লগিন যাম আৰু যাই তাতে পুৰা এনেকে যায়, এনেকে ঘূৰে দিম আৰু পুৰা এনেকে ঘূৰে। ঠাণ্ডা চকু মেলা কোৱালিটি লাগি 8 ঘণ্টা বা 9 ঘণ্টা ষ্টিয়াৰিং ধৰা ষ্টেৰিং চিন্তাই নকৰবি, আমি হয় যাম। গাইজ গাইজ এইখানে আমাৰ লগত পাংগা লৈছে খুন্দবা যাই আছো। এইখান গেল। দীপাংকৰ কিবা বেলেগ দেখি এনে আজি এটা খেলা বাকৰি এটা বাকৰি ভাঙি ধৰিব বুলি আৰে ভাই মই ভাবছি কৰো এনে আধা ঘণ্টা হ'ল না এই আধা ঘণ্টাৰ কাৰণে 250 টকা দিছো না। লাগা হ'লে ভাগাৰে লাগক, বহিয়ে থাকিম নাওত। গাইজে এতিয়া পাৰ্কিং কৰোঁ। সেইফালে লৈ যোৱা দীপাংকৰ, ইয়াতে খুন্দা মাৰিব এইখনত। গাইজ আহি পালোঁ। বাছ এইয়া গাইজ আহি পালোঁ জাগা। গাইজ এই নাও চাও চলে এতিয়া গৈ আছোঁ, নেজানো ক'ত যাম। য'ত যাম দেখা পাব আপোনালোকে। সেয়ে জীৱন। ইয়াতে এখন কেফে আছে, যাম বুলি ভাবিছিলোঁ কিন্তু নাযাওঁ। কি যাবা নেকি? যাওঁৱে দিয়ক গাইজ। কেফেত সোমাই একো নাখালোঁ, মানে এনেই মালিকক দেখা দি আহিলোঁ। কালিও যিহেতু 80 টকাৰ কফি খাই আহিলোঁ, আজি ইমান নাখাওঁ আৰু
এই ল'লো আৰু চিকেন লেগ পিচ দুগৰি খাম গাইজ এই গীতুলৰ পাৰফিউম মোৰ মানুহজনে পাৰফিউম না পাৰফিউম এটা স্প্ৰে দিলে এসপ্তাহ ठीक है फिर आपका ना मेरा 220 कल पे दीजिए এই পুৰা দাম দৰ কৰি আছে গাইজ লাকিয়ে লাকি অ' লাকি জিতলি না এ বঢ়িয়া ই এটা এই ক্লিপ বিচাৰি আছে रेडी माँ कमी कैसे बिची दिबा माँ गोटे गाँवखनक बिचिब জীৱন এই গীতুল তোৰ কি হ'ল বস্তু শ্বপিং কেনে শ্বপিং এই ক্লিপ তই লগাবি মই নহয় অঁ পেছৰ মানুহ এটা কাল এ তা তুতল পুতল তা শ্বপিং দেখা নাই টিপ টপ শ্বপিং এই ओके चलो ब्रो ओके ब्रो गुड नाइट ब्रो হ্যাঁ फैन सब्सक्राइबर নেকি ও বিটু আর্মি এনে মাত দিছে তো পুৱা উঠি ডাইৰেক্ট ব্ৰেকফাষ্ট কৰি এতিয়া আমি ওলাই আছোঁ গৈ আছোঁ চেৰাপুঞ্জী বৰষুণ দিলে ৰেইনকোট চেইনকোট লগাই ল'লোঁ এই দীপাংকৰ লাকি ক'ত বা আছে সিহঁত আহি আছে আহি পালে ৰেইনকোট চেইনকোট লগাই সিহঁতেও ৰেডি মজা মজা ৰেডি গাইজ লেটছ গ' গাইজ এই ওখ ইমান ওখ ৰাস্তাত আহি কিবা একোটা ঠাই পালোঁ কিন্তু ভিউ পইণ্টত গৈ আছোঁ এতিয়া অলপ ভিউ পইণ্টটো আগলৈকে আছে গাইজ এতিয়া আহি পাই গ'লো লাইটলুম এণ্ড মই ভিউ দেখাই আছোঁ তাৰ আগত চাওক পুৰা মজা এই পাৰ্কিং কৰিলোঁ পাৰ্কিঙত কিমান লৈছে পাৰ হেড 80 ৰুপিজ পাৰ্কিঙৰ কাৰণে গাড়ীৰ কাৰণে ছেম না অঁ ছেম এই 4 হুইলাৰ্ছ 2 হুইলাৰ্ছৰ কাৰণে ছেম 80 ৰুপিজ আৰু বাকী ভিউ দেখাই আছোঁ এতিয়া 1 ইডিয়টিক কামবোৰ আমি ইডিয়েট পানকে চুবাম সৰু সৰু মৰম আৰু ডাঙৰবোৰক প্ৰণাম আমাৰ কথা নুশুনিলে তোৰ কাণতে চৰণ ভাঙি চিহ্ন হয় তোক মোৰ গানতে শুনাম আমি ইডিয়েট আৰে আমি বৰ কাম চোৰ কাম নাথাকিলেও আমি মাৰি ফুৰো জাংকুৰ কিনিবলৈ নাই একো সুধি ফুৰো দামবোৰ জানিলো আমাৰ নামবোৰ ইডিয়টিক কামবোৰ আমি ইডিয়েট